সমষ্টিত আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে এডিআৰই পৰীক্ষাৰ বাবে মই এটা ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰিছোঁ গৰম বন্ধ কাৰণ বহুত ল'ৰা ছোৱালী আছে আমাক মানে ৰুম লাগে হল লাগে আৰু 1200 জন ল'ৰা ছোৱালীয়ে ৰেজিষ্টাৰ কৰিছে এই কোচিংটো লোৱাৰ কাৰণে আজি বৰষুণ দিলে ওপেনিং প্ৰায় আধা আধি আহি পাইছে আৰু বহুত বাকি আছে গতিকে এই এক মাহত তেওঁলোকক মানে এডিআৰই পৰীক্ষা কেনেকুৱা হয় ইয়াৰ প্ৰশ্নবিলাক কেনেকুৱা আহিছিলে বিগত দিনবিলাকত আৰু তাৰ কাৰণে কোন কোন সাবজেক্ট পঢ়িব লাগে ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িলে মানে আমি সেই এডিআৰই পৰীক্ষা আৰাম দিব পাৰোঁ আৰু জেনেৰেল নলেজত কোনটো মেগাজিন কোনটো নিউজ পেপাৰ পঢ়িলে তেওঁলোকে এই ইণ্টাৰভিউত অহা প্ৰশ্নৰ উত্তৰবিলাকো মানে পাই থাকিব বা দিব পাৰিব এইখিনি তেওঁলোকক আইডিয়া এটা এই এক মাহত দিয়া হ'ব মানে স্কিল ডেভেলপমেণ্টৰ আমি তেনেকুৱা ধৰণৰ চিন্তাটো অলৰেডি কৰা হৈছে বাজেটৰ পিছত আমাৰ বিভিন্ন প্ৰগ্ৰামৰ মাধ্যমেদি তেনেকুৱা ধৰণৰ আমি স্কিলৰ কাৰণেও ব্যৱস্থা ল'ম মানে শিক্ষাৰ ক্ষেত্ৰত আৰু অকল মানে হাতুৰি মানে কি কয় আপোনাৰ হাতুৰি স্ক্ৰুড্ৰাইভাৰ অকল ইটোই নহয় মেকানিকেল কামেই নহয় স্কিলত আমি মানে দক্ষতাৰ কাৰণে মটিভেশ্যনেল কিছুমান প্ৰগ্ৰাম আমি দিব লাগিব য'ত ল'ৰা ছোৱালীৰ কাৰণে সহজ হৈ যায় এপিএসসি ইউপিএসসি কেনেকুৱা আৰু তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক কেনেকুৱা ধৰণৰ কিবা মানে এনকাৰেজ কৰিব লাগে আইডিয়া দিব লাগে এই গোটেইবিলাকটো সামৰি ফালে এতিয়া স্কিল ডেভেলপমেণ্টত আমি কৰি যাম